নমস্কাৰ মই লভিতাই আপোনালোক সকলোকে পুনৰ এবাৰ লভিতাছ ব্লগৰ আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো প্ৰেছাৰ কুকাৰত চিকেন বিৰিয়ানী। বিৰিয়ানী আমি বিভিন্ন ধৰণেৰে বনাব পাৰো, কিন্তু যেহেতু আমাৰ হাতত আজিকালি সময় কম থাকে, আমি মানুহবোৰ ব্যস্ত হৈ পৰিছো, গতিকে আমি সকলোবোৰ বস্তু কম সময়তে হোৱাটো বিচাৰো। গতিকে বিৰিয়ানীৰ দীঘল যিটো পদ্ধতি সেইটো ব্যৱহাৰ নকৰি আজি মই কম সময়তে অতি সুস্বাদুকৈ বনাবলৈ লৈছো প্ৰেছাৰ কুকাৰত চিকেন বিৰিয়ানী। চিকেন বিৰিয়ানী বনাবলৈ মই প্ৰথমতে লৈছো আধা কেজি ভালকৈ ধুই লোৱা ব্ৰইলাৰ মুৰ্গীৰ মাংস। ইয়াত মই নিমখ দি দিছো সোৱাদ অনুসৰি। এতিয়া মই ইয়াতে দিলো হালধি, ৰঙা জলকীয়াৰ গুড়ি, মিঠাতেল অলপমান, আদা নহৰুৰ পেষ্ট, জিৰা আৰু ধনিয়া গুটিৰ পেষ্ট, বিৰিয়ানী মছলা, গৰম মছলা, পদিনা আৰু ধনিয়া কাটি দিছোঁ, কেঁচা জলকীয়া এটা ফালি দিছোঁ আৰু এইখিনি মই ভালকৈ হাতেৰে মিহলাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিম এইখিনি দৈখিনি মই পানী নিগৰাই ফেটি লৈছোঁ ভালকৈ, আৰু দি দিম অকণমান ভিনেগাৰ। আপোনাৰ ওচৰত ভিনেগাৰ নাথাকিলে নেমু ৰসও দিব পাৰে। এতিয়া আকৌ এইখিনি মই চামুচ এখনেৰে ভালকৈ লৰাই মিহলি কৰি দিছোঁ। এইখিনি এতিয়া মই আধা ঘণ্টামান সময়ৰ কাৰণে মেৰিনেট কৰি ফ্ৰিজত থৈ দিম। এতিয়া প্ৰেছাৰ কুকাৰ এটা মই গেছত পাতি লৈছোঁ। প্ৰেছাৰ কুকাৰটো ভালকৈ গৰম হোৱাৰ পিছত ইয়াত মই ৰিফাইন তেল দি দিছোঁ। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত মই ইয়াত দি দিম গোটা গৰম মছলা আৰু তেজপাত কেইখিলামান। লগে লগে ইয়াত মই তেতিয়া মেৰিনেট কৰি ৰখা মুৰ্গী মাংসখিনি দি দিম। গেছৰ ফ্লেম মই যেতিয়া ভালকৈ তেলখিনি গৰম হৈছে তাৰ পিছত কমাই দিছোঁ। গোটেইখিনি বস্তু মই ভালকৈ কুকাৰটোত দি দিলোঁ। এতিয়া মই হেতা এখনেৰে ভালকৈ এইখিনি লৰাই দিছোঁ আৰু এইখিনি মই অলপ সময়ৰ কাৰণে ভাজিব লাগিব। গেছৰ ফ্লেম মই হাই কৰি দিছোঁ। হাই কৰি দি মই এইখিনি ভাজি আছোঁ। ধুনীয়াকৈ মাংসখিনিৰ পৰা তেল নিগৰিছে। মাজে মাজে এনেদৰে হেতা এখনেৰে মই মাংসখিনি তলিত লাগি নধৰিবলৈ লৰাই আছোঁ। এতিয়া চাৰিফালকৈ কাটি লোৱা আলু এটা মই ইয়াতে দি দিলোঁ। আকৌ ভালকৈ মই লৰাই লৰাই এইখিনি ভাজি আছোঁ। ছয় 7 মিনিটমান সময় মই এনেদৰে লৰাই লৰাই মাংসখিনি আৰু আলুখিনি ভাজি থাকিলোঁ। চাওক কি ধুনীয়াকৈ মাংসৰ পৰা পানী ওলাই আহিছে। ইয়াত মই কিন্তু নিজে বেলেগ পানী ব্যৱহাৰ কৰা নাই। এইখিনি মাংসৰ পৰা নিজে নিজে পানী ওলাইছে। এতিয়া মই গেছৰ ফ্লেম আকৌ ল' কৰি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি দিয়াৰ পিছত মই ইয়াতে দি দিম বাসমতী চাউল, যিখিনি মই আধা ঘণ্টামান সময়ৰ কাৰণে তিয়াই থৈছিলোঁ। তিয়াই থৈ ভালকৈ পানী নিগৰাই ধুই লৈছোঁ। এই চাউলৰ এটা এনেকৈ তৰপ দিয়াৰ পিছত মই ইয়াত এইখিনি ভাজি ৰখা পিঁয়াজ দি দিম।
এই পিঁয়াজখিনি মই আগতে বেলেগ কেৰাহী এখনত ৰিফাইন তেলত মচমচীয়াকৈ ভাজি ৰাখিছিলোঁ। এতিয়া দিছোঁ পদিনাৰ পাত কেইখিলামান কাটি দিছোঁ, লগতে ধনিয়া পাত। এতিয়া আকৌ আন এটা তৰপ মই ইয়াতে দি দিম। আকৌ মই চাউল দিছোঁ। যিটো ইয়াতকৈ অলপ আৰু ডাঙৰ বাসমতী চাউল পায়, সেইটো ব্যৱহাৰ কৰিলে খাই আৰু বেছি ভাল লাগিব। কিন্তু আজি মই ডাঙৰ বাসমতী চাউলটো নাপালোঁ, গতিকে এইটোৱে আনিব লগা হ'ল। ইয়াত আকৌ তেনেধৰণেৰে আগত দিয়াৰ দৰেই মচমচীয়াকৈ ভাজি ৰখা পিঁয়াজখিনি পদিনা পাত দি দিম, লগতে দি দিম ধনিয়া পাত। এনেকৈ মই দি দিলোঁ। গেছৰ জুই মই কম কৰি ৰাখিছোঁ। এতিয়া মই ইয়াতে গৰম পানী দি দিছোঁ, চাউলখিনি ডুব যোৱাকৈ। বহুত বেছিকৈ নহয়, চাউলখিনি ডুব যোৱাকৈ। পানী দি উঠি মই এতিয়া সিজাই ৰখা কণী কেইটামান ইয়াত দি দিম। বিৰিয়ানীত কণী দিলে খাবলৈ ভাল লাগে, এইটো অপশ্যনেল হয়। লগতে আপুনি চিকেন নিদিয়াকৈ অকল এগ বিৰিয়ানীও বনাব পাৰে। এতিয়া ইয়াত দি দিছোঁ মই কেশৰ। কেশৰখিনি মই গাখীৰত তিয়াই ৰাখিছিলোঁ, লগতে অকণমান ফুড কালাৰ। আৰু দি দিম অলপমান ঘি। এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনিখন মই বন্ধ কৰি চিটি যাবলৈ ৰৈ দিছোঁ। এটা চিটি যোৱাৰ পিছত মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ আন এটা চিটি যাবলৈ। ল' ফ্লেমতে আন এটা চিটি যোৱাৰ পিছতহে মই গেছটো বন্ধ কৰিলোঁ। প্ৰেছাৰ কুকাৰৰ প্ৰেছাৰটো যেতিয়া নিজে নিজে ধুনীয়াকৈ ৰিলিজ হৈ গৈছে, মই কুকাৰটো খুলি চাইছোঁ। এয়া চাওক, মোৰ বিৰিয়ানী ৰেডি। ধুনীয়া, একদম ধুনীয়া গোন্ধ এটা ওলাইছে। লগতে বিৰিয়ানীখিনি একদম এটা এটা হৈছে। এয়া চাওক, ধুনীয়া কালাৰ। এতিয়া মই এই বিৰিয়ানীখিনি প্লেটিং কৰিম। চাওক, প্লেট এখনত মই বিৰিয়ানী, গৰম গৰম বিৰিয়ানী উলিয়াই লৈছোঁ। ভিডিঅ'টো চাই কেনে পাইছে জনাবলৈ নাপাহৰিব। লগতে লাইক আৰু শ্বেয়াৰ কৰিব। কমেণ্ট কৰি ভিডিঅ'টো চাই কেনে পাইছে, লগতে আপোনালোকৰ দিহা পৰামৰ্শবোৰ দিবচোন। যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই ৰাখিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। এয়া মোৰ প্লেটিং হৈ গ'ল। একদম ধুনীয়া গৰম গৰম মলাই গোন্ধ ওলাই থকা এয়া চিকেন বিৰিয়ানী। চিকেন বিৰিয়ানীৰ লগত মই আজি বনাইছিলোঁ ছাগলীৰ মাংস। ছাগলীৰ মাংসৰ ৰেচিপিটো মোৰ চেনেলত দিয়া আছে। মই ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে লাগিলে চাই ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।